आंनि दिनै भेरगाव रिक्सानि जानानै फैबाय थानाय जिथुनिखि 32 नं भेरगाव समस्तिनि इउपिपिएल पार्टीनि दावबायसा बर' बिथांनिसिम जोंनि रिक्सा खन्था अर्थात जोंनि 200 जन जि मेम्बार दङ बे मेम्बारनिफ्राय जोङो बिथांखौ फैबाय थानाय इलेक्शनाव गोग्गोमै सापर्ट होगोन बेखौनो आं दिनै फोरमायथिदों आरो जोङो इउपिपिएलआ देरहानाया खातां बे बाथ्राखौ जों दिनै रिक्सा खन्थानिफ्रायबो बुंदों आरो आं बेखिनिखौनो बुंनानै फैबाय थानाय समाव गासैखौबो इउपिपिएल सरकारखौ देरहानो थाखाय आरो दावबायसाफोर बर'नो भट होनो थाखाय ट्रेक्टर सावगारियाव भट होनो थाखाय आं गुरैयै रायजो राजाफोरखौ खावलायबाय आं बेखिनिखौनो रिक्सानि जानानै बुंबाय गोजोन्थों মই আপোনালোকৰ जितु নিউজ চেনেল যিমানসকল কৰ্মকৰ্তা আছে আৰু 32 নং বিটিসি जितु সমষ্টিৰ সকলো ৰাইজলৈ আমাৰ অল বেলগাঁও ই ৰিক্সা ইউনিয়নৰ তৰফৰ পৰা আৰু আগন্তুক আহি থকা বিটিসি ইলেকশ্যন আৰু দুৰ্গা পূজা উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি আজি 22 তাৰিখে जितु ইলেকশ্যন হ'ব বিটিসি ইলেকশ্যন এই বিটিসি ইলেকশ্যনত আমি আমাৰ যি অল বেলগাঁও ইউনিয়নৰ जितु যিমানখিনি সদস্য 200+ মেম্বাৰ এই মেম্বাৰে আমি সৰ্বসন্মতিক্ৰমে আলোচনাৰ মৰ্মে এই বছৰৰ কাৰণে আমাৰ 32 নং সমষ্টিৰ বেলগাঁৱৰ जितु কেণ্ডিডেট ইউপিপিএলৰ দলৰ পাৰ্টি শ্ৰী দাৱবৈচাদ বড়োক আমি পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আমাৰ সকলো সদস্যই তেখেতৰ জয়ী কামনা কৰিছোঁ আৰু তেখেতৰ জয়ী হৈ তেখেতৰ যিখিনি আদৰুৱা কাম এই আদৰুৱা কামখিনি যেন সম্পূৰ্ণ কৰি পাৰে তাৰ বাবে তেখেতক আমি পূৰ্ণ সমৰ্থন জনাই আমাৰ সকলো ই ৰিক্সা সন্থাৰ তৰফৰ পৰা আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।